আমি প্ৰথমতে প্ৰমৰপুৰৰ লিড বিটিচি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আমাৰ সন্মানীয় বিটিচি চিফ প্ৰমৰপুৰ ডাঙৰীয়াই বিটিআৰ অঞ্চলত থকা আমাৰ ৰাইজক বিভিন্ন আঁচনিৰ দ্বাৰা লাভান্বিত যাতে হ'ব পাৰে তাৰ কাৰণে প্ৰায় 18টামান তেনেকুৱা ফ্লেক্সি প্ৰগ্ৰাম আমি লৈছোঁ। ইয়াৰ ভিতৰত অন্যতম প্ৰগ্ৰাম হ'ল ইয়াত অঞ্চল বিটাংকি। অঞ্চল বিটাংকিয়ে আমি এনেকুৱা ধৰণৰ বেনিফিচিয়াৰীবিলাক চিলেকশ্যন আমি কৰিছোঁ যিসকলে সাধাৰণ ৰাইজ, যিসকলে দুখীয়া ফেমিলি, যিসকলে ছাপ'জ আপোনালোকে চাই লওক যে সেই ঘৰ চলাবৰ কাৰণে বহুত অসুবিধা হয়, কোনোবা সৰু সুৰা দোকান কৰে, নতুবা হাজিৰা মুজিৰা কৰি খায়, এওঁলোকক যাতে আমি আৰ্থিকভাৱে অনুদান দি অকণমান সবল কৰিব পৰা যায় তাৰ কাৰণে এই প্ৰগ্ৰামটো লোৱা হৈছে। আৰু এই প্ৰগ্ৰামৰ দ্বাৰা আমি যোৱা বছৰ তেনেকুৱা দিয়া হৈছিলে বেনিফিচিয়াৰীবিলাকক। এই বছৰ আমি বহুতো বেনিফিচিয়াৰীবিলাকক চিলেকশ্যন কৰি আমি ব্লক ৱাইজত বা আমাৰ সমষ্টি ৱাইজত এইটো আজি বিতৰণ কৰা হৈছে। গতিকে অঞ্চল বিটাংকিৰ দ্বাৰা যিসকল বেনিফিচিয়াৰীয়ে আজি ছিলেক্টেড হৈ গ'ল এওঁলোকক আমি 5,000কৈ টকা অনুদান প্ৰদান কৰিছোঁ। আৰু গতিকে আমি ভাবিছোঁ এই টকাটি দেখাত নগণ্য হ'লেও নিশ্চয় এটা দুখীয়া পৰিয়ালৰ কাৰণে সকাহ হ'ব। কাৰণ আগৰ চৰকাৰবোৰে অনুদান হিচাপে যিখিনি সূতা কম্বল বিলাইছিলে এইটো মানে কোৱালিটিটেড ধৰণৰ তেনেকুৱা নাছিলে। তাৰ কাৰণে আমি ভাবিছোঁ যদি 5,000 টকা দিয়া যায় এইটো দিয়ে মানে কোনোবা মছাৰী কম্বল বা ঘৰৰ লাগতিয়াল বস্তু কিনিব পৰা যায়। গতিকে এই প্ৰগ্ৰামটো আমাৰ কাৰণে বহুত এটা ভাল প্ৰগ্ৰাম। গতিকে আজি ৰাইজেও ভাল পাইছে, চবে ওলাই আহিছে। আৰু যিখিনি পোৱা নাই নেক্সটত পাই যাব। মই আগতেও কৈছোঁ যে অকল অঞ্চল বিটাংকি নহয়, আমাৰ 18টামান তেনেকুৱা মানে বিটাংকি আছে বা আমাৰ প্ৰগ্ৰামবোৰ আছে। এইবিলাকৰ দ্বাৰাই এটাৰ পিছত আনটোক দিবৰ কাৰণে আমি চেষ্টা চলাম। আৰু আমাৰ বিটিআৰ অঞ্চলত অকল এই বিটাংকিবোৰেই নহয়, আমি কেনেকুৱা ধৰণৰ উন্নয়ন কৰিব পাৰিম তাৰ কাৰণে আমি বহুতো কাম কৰিছোঁ, ৰাস্তা ঘাটকে আদি কৰি আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। আৰু ইয়াৰ উপৰিও আপোনালোকে নিশ্চয় অৱগত হৈছে যে আমাৰ অসম চৰকাৰৰ সন্মানীয় CM ছাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ এমএলএ সকলৰ দ্বাৰাই বহুতো কাম কাজ আমাক দিয়া হৈছে। যোৱা বছৰ আমাক 50 কিলোমিটাৰ ৰাস্তা দিছিলে, ইয়াৰ ভিতৰত ৰিপেয়াৰিঙো আছে। গতিকে এই বছৰতো বহুত দিছে। গতিকে মই ভাবোঁ তেনেকুৱা যদি আহি থাকে নিশ্চয় আমাৰ চুকে কোণা যিবিলাক থকা গাঁওবোৰ আছে নিশ্চয়কৈ ৰাস্তা ঘাটৰ সমস্যাবোৰ সমাধান হৈ যাব। কিন্তু সময় লাগিব, কাৰণ আমাৰ ইয়াত বহুতো দুৰ্গম অঞ্চলবোৰ আছে, এইবিলাকক মোকাবিলা কৰিবৰ কাৰণে নিশ্চয় সময় লাগিব। কিন্তু কথাটো হৈছে কি আমি সম্পূৰ্ণভাৱে এইবিলাকৰ পূৰ্ণাংগ অৱস্থাত উন্নয়ন কৰাৰ স্বাৰ্থত আমি কাম কৰি যাম। গতিকে আমাৰ বিটিআৰ চৰকাৰ, অসম চৰকাৰ বহুত ভালদৰে কাম কৰি আছে। আৰু আপোনালোকে নিশ্চয়কৈ জানে আজি তাৰিখত যদি আমি ক'বলৈ যাওঁ যে ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে যেনেকুৱা ধৰণৰ আমাৰ ৰাষ্ট্ৰৰ হকে চিন্তা কৰি কাম কৰিছে, তেখেতৰ চিন্তাই হ'ল যে আমাৰ ভাৰতবৰ্ষৰ বসবাস কৰা প্ৰত্যেক আমি নাগৰিকক কেনেকুৱা ধৰণৰ আমি ভাল এটা পৰিৱেশত আনিব পৰা যায় তাৰ কাৰণে কাম কৰি আছে। আৰু আজিৰ তাৰিখত নিশ্চয় বিশ্বেও আজি স্বীকৃতি দিছে আমাৰ নৰেন্দ্ৰ মোদীজী। গতিকে তেখেতৰ নেতৃত্বত থাকি আমি কাম কৰি ভাল পাইছোঁ। আৰু অসমৰ চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকি আমি কাম কৰি ভাল পাইছোঁ। আৰু বিটিআৰ অঞ্চল হিচাপে প্ৰমৰপুৰৰ নেতৃত্বত যিখন বিটিআৰ চৰকাৰ চলাই আছে তেখেতৰ নেতৃত্বত থাকি আমি বহুত মানে নিজকে গৌৰৱান্বিত আমি অনুভৱ কৰিছোঁ। আৰু আমাৰ আশা নিশ্চয় আমি এই 5 বছৰত যিখিনি কৰিছোঁ ইয়াৰ সম্পূৰ্ণ নহ'লেও অনাগত আহি থকা বছৰবোৰ আমি সম্পূৰ্ণ কৰিবলৈ প্ৰয়াস কৰি আছোঁ। আৰু প্ৰয়াসবোৰ আমি এটা সময়ত নিৰ্দিষ্টভাৱে এইটো কাম কৰিছোঁ। दिनैहाय सारा बिटिसिनि समस्टिफ्राव जोंनि मानगोनां बिटिसि चिफ प्रमद दैदेननायाव जोंनि गोरिब दुखियाफोर जायफोर मैगं फाननानै जायो, दखान खालामनानै जायो, सोरबा ना हमनानै जायो, सोरबा लेबार मावनानै जायो, बिथांमोननो जों साफ्रोम 5,000 हिसाबै मोनसे अनसुंथाइ होनो आवगायदों। आरो बे अनसुंथाइनि नामा जाय अनसुंथाइ बिथांखि आरो थांनाय बोसोरावबो होदों, एबार सेकेन्ड टाइम होबाय। आरो बिदिनो बोसोरै बोसोर जों बिथा खालामबाय थागोन। आरो दिनै बाहाय जोङो थांनाय बोसोर जों STनि थाखायल' होदोंमोन, एबार जों OBCनिबो होबाय। नेक्स्टआव जों बिदिनो ST OBC होलांबाय थागोन। आरो इयुनाव जों बेजों आसा खालामदों जोंनि रायजो राजाफ्रा जे एसे एनै गोरिब अबस्थायाव दं, एसे एनैबाबो अनसुंथाइ मोनगोन आरो एसे गसंनानै थानाय मोनसे लामाखौ मोनगोन जों बेखौ आसा खालामदों। आरो जों मिथिगौ थांनाय समफ्राव आगोलनि सरकारफ्रा जेरोखोम होदों, मुसारि होदों, खुन्दुं होदों, कम्बल होदों, साथा होदों, बेफोर माने
जे माने गुन गैयै होदोंमोन खामायाव होआखैमोन खिन्थु जों सरकारि बासन जाहाथे फैसाखौ मिसइउज खालामा जासे जाहाथे फैसाया गावनि बेक्तिगत आखायाव गोलैहैयो आरो बेजोंनो जाय जेखौ दरखार बेखौ बानायना लानो हायो जों बेखौ आसा खालामदों आरो जोङो दिनैहाय जोंनिहाय समस्थियाव बेवहाय 243 जन आरो गुबुन गुबुन समस्थियाव बिदिनो दं आरो बेजोंनो एबार जे बोसोराव जोङो 5,58,90,000 थाखा जों खरस खालामदों बे बिफानाव WPT बिफाननिफ्राय आरो आसा खालामदों बेजोंनो जोङो बयबो रायजो राजाफोरनि जे गांनाय उखैनायखौ सुफुंनो हायाब्लाबो जथेस्थ' नाजादों आरो इयुनावबो मोनबाय थागोन जोंखौ आसा खालामदों आरो जों आसा खालामदों जोंनि जे गथ' गथायफोर जायखि लेखा गोरोंफोर बिसोरनि थाखाय जों जे जोंनि सरकार बिटि सरकार UPPL सरकार BJP सरकारजों जे नाजादों बे नाजानाया खम जायाखै जों नाजाबाय थादों बेवहाय गोबां मिशन बानायदों बे मिशनफ्रा साक्सेस जायोब्ला जोंनि जेसेबां लेखा गोरों सेंग्रा सिख्लाफोर बेवहाय खामानि मोनगोन साख्रि मोनगोन मावनानै थांनानै थानायनि मोनसे लामा मोनगोन जों बेखौ आसा खालामदों निस्सय बे बोसोर बानायखौ जों जथेस्थ' जों आवगायगोन आरो माखासेफोरखौ जों हयथ' आधा मावनानै नेक्स्ट 5 बोसोर जों कमप्लिट खालामगोन आरो